Hi guys, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম যিকোনো গভৰ্ণমেণ্ট এক্সামৰ ইম্পৰ্টেন্ট জিকে সমূহ তো আপোনালোকে ভিডিওটো শেষলৈকে চাওক। 1 নম্বৰ কোৱেশ্চনটো হ'ল দবাখেলত ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰ কোন আছিল? এনসাৰ সুব্ৰমণ বিজয়লক্ষ্মী। 2 নম্বৰ কোৱেশ্চনটো হ'ল মিজোৰামৰ ৰাজধানীৰ নাম কি? এনসাৰ আইজল। 3 নম্বৰ কোৱেশ্চনটো হ'ল কোন তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়? এনসাৰ 21 মাৰ্চ তাৰিখে। 4 নম্বৰ কোৱেশ্চনটো হ'ল কোন বছৰত পৰিৱেশ সুৰক্ষা আইন গঠন কৰা হৈছিল? এনসাৰ 1986 চনত। 5 নম্বৰ কোৱেশ্চনটো হ'ল তাৰে জমিন পাৰ বোলছবিখনৰ পৰিচালক কোন? এনসাৰ আমিৰ খান। 6 নম্বৰ কোৱেশ্চনটো হ'ল ফিফা খেলত 5 বাৰ জিকা একমাত্ৰ দেশ কোনখন? এনসাৰ ব্ৰাজিল। 7 নম্বৰ কোৱেশ্চনটো হ'ল আমি কোন তাৰিখত মানৱ অধিকাৰ দিৱস উদযাপন কৰোঁ? এনসাৰ 10 ডিচেম্বৰ তাৰিখত। 8 নম্বৰ কোৱেশ্চনটো হ'ল স্বৰাজ মোৰ জন্মৰ অধিকাৰ আৰু মোৰ ওচৰতেই থাকিব এই কথাষাৰ কোনে কৈছে? এনসাৰ বাল গংগাধৰ তিলক। 9 নম্বৰ কোৱেশ্চনটো হ'ল বেদলৈ ঘূৰি যাওক কাৰ মূল মন্ত্ৰ আছিল? এনসাৰ স্বামী দয়ানন্দ সৰস্বতী। 10 নম্বৰ কোৱেশ্চনটো হ'ল যদি শিলৰ পূজা কৰিলে ঈশ্বৰক বিচাৰি পোৱা যায় তেন্তে মই এটা পৰ্বতৰ পূজা কৰিলোহেঁতেন কথাষাৰ কোনে কৈছে? এনসাৰ কবিৰে কৈছে। 11 নম্বৰ কোৱেশ্চনটো হ'ল কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল? এনসাৰ 1942 চনত। 12 নম্বৰ কোৱেশ্চনটো হ'ল কৌটিল্যৰ আন এটা নাম কি? এনসাৰ চাণক্য। 13 নম্বৰ কোৱেশ্চনটো হ'ল কৃষি আয়ৰ ৰাজহ কোন চৰকাৰলৈ যায় কেন্দ্ৰীয় নে ৰাজ্য চৰকাৰলৈ? এনসাৰ ৰাজ্য চৰকাৰলৈ। 14 নম্বৰ কোৱেশ্চনটো হ'ল কোনটো অপাৰেশ্যন গাখীৰ উৎপাদনৰ সৈতে সম্পৰ্কিত? এনসাৰ অপাৰেশ্যন ফ্লাড। 15 নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতত কোন বছৰত পৰিকল্পনা আয়োগ স্থাপন কৰা হৈছিল? এনসাৰ 1950 চনত। 17 নম্বৰ কোৱেশ্চনটো হ'ল কোন বছৰত সবৰমতী আশ্ৰম স্থাপন কৰা হৈছিল? এনসাৰ 1917 চনত। 17 নম্বৰ কোৱেশ্চনটো হ'ল কোনটো দশকত ভাৰতৰ জনসংখ্যাই ঋণাত্মক বৃদ্ধি দেখুৱাইছিল? এনসাৰ 1911 পৰা 1921 দশকত। 18 নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতত কোন ধৰণৰ বনাঞ্চলে সৰ্বাধিক এলেকা আৱৰি ৰাখে? এনসাৰ ক্ৰান্তীয় শুকান পৰ্ণপাত অৰণ্য। 19 নম্বৰ কোৱেশ্চনটো হ'ল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল? এনসাৰ 1919 চনত সংঘটিত হৈছিল। 20 নম্বৰ কোৱেশ্চনটো হ'ল 1897 চনত বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰা মহিলা নেত্ৰীগৰাকী কোন আছিল? এনসাৰ ঝান্সী ৰাণী লক্ষ্মীবাই। 21 নম্বৰ কোৱেশ্চনটো হ'ল গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত কৰা হৈছিল? এনসাৰ 1974 চনত। 22 নম্বৰ কোৱেশ্চনটো হ'ল অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। অসমা শব্দৰ অৰ্থ কি? এনসাৰ অতুলনীয়। 23 নম্বৰ কোৱেশ্চনটো হ'ল কোন বছৰত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল? এনসাৰ 2007 চনত। 24 নম্বৰ কোৱেশ্চনটো হ'ল পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় কোনটো আছিল? এনসাৰ তক্ষশিলা বিশ্ববিদ্যালয়। 25 নম্বৰ কোৱেশ্চনটো হ'ল অসম ফুটবল এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল? এনসাৰ 1951 চনত। 27 নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? এনসাৰ ফখৰুদ্দিন আলী আহমেদ।
27 নম্বৰ কোৱেশ্চনটো হ'ল চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল এনসাৰ নীতিপাল 28 নম্বৰ কোৱেশ্চনটো হ'ল পৃথিৱীত মুঠ কিমানটা দেশ আছে এনসাৰ 135টা দেশ আছে 29 নম্বৰ কোৱেশ্চনটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো এনসাৰ সুন্দৰবন বদ্বীপ শেষৰ কোৱেশ্চনটো হ'ল ভাৰতৰ বৈদেশিক মুদ্ৰা বজাই ৰখাৰ দায়িত্ব কাৰ এনসাৰ SBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া